গুড মৰ্ণিং বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক অন্য এটা ভিডিঅ' আৰু অন্য এটা দিনৰ আকৌ স্বাগতম জনাইছোঁ। আজি দুদিনৰ পৰা বতৰটো খুব ভাল মানে বৰষুণ জাক নাই, আপোনাৰ ৰ'দো ইমান এটা নাই, কিন্তু বৰষুণ জাক হোৱা নাই। নালাগে দিয়ক আৰু বৰষুণ হ'ব, কাৰণ কি দেখা পাইছে ছ'চিয়েল মিডিয়া, ফটো ভিডিঅ' চবতে দেখা পাই আছে আপোনালোকে কিমান ক্ষতি হৈছে মানুহবোৰৰ বানপানীৰ বাবে। চ' ওপৰৱালাই যাতে আৰু বৰষুণ জাক নিদিয়ে, চবৰে যাতে ভাল হওক। কাৰণ কি আপোনাৰ বৰষুণ যদি এনেকৈ দি থাকে খেতিও নহ'ব, খেতি নহ'লে ধান চাউল এইবিলাক নোলালে আমাৰো দিগদাৰ হ'ব, বা যোনবিলাকে খেতি কৰে সিহঁতৰো দিগদাৰ হয়। চ' বৰষুণ জাক আৰু নিদিলে ভাল, এনেকৈ থাকক বতৰটো, লাহে লাহে অলপ যাতে ৰ'দটো ওলায়। আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পায়ে আছে চাগে, কাৰণ কি বহুত জেগাত ক্ষতি হৈছে অলৰেডি বানপানীৰ কাৰণে। ধৰক আমাৰ নলবাৰীৰ ফালে কিছুমান জেগা আছে, সেই জেগাবোৰত মানে আপোনালোকৰ কঁকাললৈকে পানী। চ' এনেকুৱা হ'লে মানুহবোৰৰ ছাৰ্ভাইভ কৰাৰ কাৰণে টান হৈ যায়। চ' বৰষুণ জাক নোহোৱাটোৱে ভাল। আৰু আজি বতৰটো একদমেই ৰাতিৰ পৰা আপোনাৰ এতিয়া 12টা বাজিল, এতিয়ালৈ বৰষুণ জাক নাই। আৰু বৰষুণ জাক যাতে নাহে, আৰু এইটোৱে ভগৱানৰ লগত প্ৰাৰ্থনা কৰিলোঁ, কাৰণ কি বৰষুণ জাক হ'লে বহুত অসুবিধা হয়। চ' গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে আজি ৰাতিপুৱা মোৰ এটা ফাটকা এটা লাগি গ'ল। ফাটকাটো কি লাগিল মই দেখাই আছোঁ। এইটো এটা মোৰ OnePlus-ৰ মোবাইল এটা আছিল, যোনটো মই প্ৰাইমাৰী ফোন হিচাপে ইউজ কৰোঁ। মেছেজ বা হোৱাটছআপ, ইনষ্টা, ফেচবুক বা ইউটিউব যোনখিনি কৰিব লগা আছে মই এইটো দি কৰোঁ। আৰু যোনটো দি মই ভিডিঅ' কৰি আছোঁ সেইটো হৈছে মোৰ ছেকেণ্ডেৰী ফোন, যোনটো দি মই অনলি ভিডিঅ' বা মানে ছেকেণ্ডেৰী কাম কিছুমানৰ কাৰণে মই এইটো মানে ইউজ কৰোঁ। চ' যোৱাকালি ৰাতি কি হ'ল, মোৰ ভলিউম আপ বাটন এণ্ড ডাউন বাটনটো কি হ'ল, কাম নকৰা হ'ল। মানে তলফালে টিপিলেও চাউণ্ডটো মানে এক চাইড কাম কৰিলেও মানে আপোনাৰ কি হয়, হাতেৰে শ্লাইড কৰি কিনে আপ ডাউন কৰিব পাৰি, কিন্তু সেইটোও হোৱা নাই। এতিয়া কি হ'ল নাজানো, ওপৰটোও কাম কৰা নাই, তলৰটোও কাম কৰা নাই, চাগে শ্বৰ্ট হ'ল চাগে দেই, পানী চানী সোমালে নেকি, শ্বৰ্ট হ'ল চাগে। চ' এতিয়া মই আকৌ ফেঞ্চি বজাৰ যাব লাগিব ৰিপেয়াৰিঙত। তাতে এখন দোকান এখন আছে, মই তাতে যাই কিনে মোবাইলটো দেখাওঁ কি হৈছে কি হোৱা নাই, আপোনালোকক পিছত জনাই আছোঁ। ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ লাষ্টলৈ। আৰু মোৰ যোৱা আগৰ 3টা ভিডিঅ'ত মানে বহুতখিনি মই ছাপোৰ্ট পাইছোঁ, মানে বহুতখিনি মোৰ গ্ৰ' হৈছে ভিডিঅ'কেইটাত। ধৰক ৱাটচ টাইম হওক বা ভিউজ হওক, মানে খুব ভালেখিনিয়ে পাইছোঁ। যিহেতু চ' গাইজ, বেক টু মটো ব্লগিং। আহি গ'লোঁ মটো ব্লগিং ছেটআপৰ লগত। হোপ কি ফ্ৰেমটো ঠিকে আহি আছে কেমেৰাত। লাষ্ট ব্লগত কিছুমানে কৈছিলে যে ভাইটোৰ GoProৰ ছেটআপটো ভাল হোৱা নাই, ফ্ৰেমটো ডাউন হৈ আছে। মানে নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ন, চ' ইমান এটা নাজানো কেনেকৈ কৰে, মানে ছেটআপ কেনেকৈ কৰে, কি কৰে নাজানো। মানে মাউণ্ট এটা মোৰ মিচিং হৈ আছে। ঠিক হৈ আছে, মই মাউণ্টটো ইয়াতে এড কৰিলোঁ। মোৰো লাগি আছে যে এতিয়া মানে আপোনাৰ ঠিক আহি আছে, এংগলটো এতিয়া ঠিক আহি আছে।
চ' ফাইনেলি মই পুৰণা শৰাইঘাট ব্ৰিজখন আহি কিনে পালোঁ। কিন্তু এই ব্ৰিজখনত আজি টু হুইলাৰ এলাউ কৰা নাই, অনলি টু হুইলাৰ এলাউ কৰিছে নেকি, চাগে কিবা কনষ্ট্ৰাকশ্যন চলিছে চাগে, ৰাস্তা ভাল কৰি আছে চাগে, ৰিপেয়াৰিং চলি আছে। হয় আপোনালোকে দেখা পাইছে চাগে গোটেই ৰাস্তা খালী হৈ আছে পুৰণা ব্লক চাইড চলাই থৈ দিছে আৰু আপোনাৰ পুৰণা ফালে খালি আপোনাৰ টু হুইলাৰ যাব দি আছে। চৰকাৰে বছৰটোত হাইৱেবোৰ ভাল কৰে, ক'ৰবাত গাঁটা হ'ব এইবিলাক গাঁটা ফিল আপ কৰিব, কিন্তু এইবিলাক চাব নালাগে। গাঁটা আপোনালোকে দেখা পাইছে চাগে। শৰাইঘাট ব্ৰিজখন এখন মানে দুটা হাইৱে কানেক্ট কৰে এইখন ব্ৰিজে। চ' মই বিচাৰোঁ যে এইখন ব্ৰিজ দুটা হাইৱে কানেক্ট কৰিলে আপোনালোকৰ কি হয়, হেভি লোডৰ ট্ৰাকবোৰ এইবিলাক মানে দিনে ৰাতি 24 আৱাৰ ইনটু 7 চলে এইখন ব্ৰিজত। এয়া দেখিবলৈ পাইছে আপোনালোকে কাম চলি আছে। চ' মই বিচাৰোঁ যে এইখন ব্ৰিজ আপোনালোকৰ বছৰে বছৰে ভাঙিবই, যিমান কি নবনাকে এইখন ব্ৰিজ ভাঙিবই। চ' মই চৰকাৰক এইটোৱে কথা ক'ব বিচাৰিছোঁ যে বছৰে বছৰে এখন ব্ৰিজ ভাল কৰক, কাৰণ কি বিপদ যাতে নাহে, কাৰণ কি বিপদ অহাৰ আগতে আমি এলাৰ্ট হোৱাটো ভাল। চ' বিপদ নহওঁতে যদি আমি ভাল কৰোঁ ব্ৰিজখন, তেতিয়াহ'লে ব্ৰিজখনো ভালে থাকে, মানুহও ভালে থাকে। নহ'লে আপোনালোকৰ দিগদাৰ হয় ন, কেতিয়াবা ইমাৰ্জেঞ্চিত আপোনাৰ নতুনকৈ গাড়ীখন যাব, ক'ৰবাত যাই কিনে মাৰি দিব। এইখন চাওক এইখনত জোৰে আহিব কেনেকৈ পাৰিব আপোনালোকে দেখিছেনে, প্লেট বহাই থৈ দিছে। চ' প্লেট বহোৱাৰ জেগাত যদি ৰাস্তাটো ৰিপেয়াৰ কৰি কিনে যদি আগৰ দৰে সমান কৰি দিয়ে, লাইক আপোনাৰ যোনখন নতুন ব্ৰিজখনৰ দৰে যদি কৰি দিয়ে সমান কৰি কিনে, ভাল লাগে ন, ব্ৰিজখন দেখাটো ভাল লাগে আৰু মানুহবিলাকৰ প্ৰব্লেমো নহয়। কিন্তু আপোনালোকৰ এই ব্ৰিজখন এতিয়া প্লেটখন বহাৰ বাবে অলপ আপোনালোকৰ ট্ৰাফিক কমিছে, কিন্তু আজিৰ পৰা এমাহমান আগতে আপোনাৰ ইয়াতে এটা গাঁটা এটা আছিলে, বহুত ডাঙৰ গাঁটা এটা আছিলে, মানে প্লেট নাছিলে। চ' মানুহবোৰৰ বহুত প্ৰব্লেম আছিলে, আপোনাৰ জামত ফচি যায়, ট্ৰাফিকটো বাঢ়ি যায়। চ' চৰকাৰে কৈয়ে ক'ম যে আপুনি ব্ৰিজখনত বেছি ধ্যান দিয়ক, হাইৱেখনত কিবা আপুনি চিটিৰ মাজত ক'ৰবাত ব্ৰিজ বনাই কিনে মানুহবিলাক কিনে কৰে, তেনে মুখত থাকে মানুহবোৰ নাজানো দেই। মানে জেব্ৰা ক্ৰচিঙৰ 1 মিটাৰ আগত ৰখিব লাগে, কিন্তু সি পাৰ হৈ যায় কিনে 1 মিটাৰ আগত ৰখে। মানে বুজি পাইছে ন, মানে জেব্ৰা ক্ৰচিং দিয়া নিদিয়াৰ একো মানে ভেলুৱে নাই। আৰু মানে ট্ৰাফিক পুলিচকেইটাও মানে কি কৰি থাকে, খালি গাড়ীবোৰ ৰখাই কিনে এক চাইডৰ পৰা গাড়ীবোৰ যাব দি থাকে। এনেকৈ নহয় ন, আপোনালোকে জেব্ৰা ক্ৰচিং এটা বহাইছে যিহেতু জেব্ৰা ক্ৰচিংটোৰ ইউজ কৰক ন, চৰকাৰে এনেই বহাই দিয়া নাই ন। এইটো জেব্ৰা ক্ৰচিঙৰ এটা মিনিং এটা আছে ন, জেব্ৰা ক্ৰচিংটো হৈছে মানুহ পাৰ হোৱাৰ কাৰণে। আপুনি যদি জেব্ৰা ক্ৰচিঙৰ ওপৰত গাড়ী ৰখাই বা জেব্ৰা ক্ৰচিং পাৰ কৰি কিনে যদি আপুনি গাড়ীখন ৰখাই থৈ দিয়ে, মানুহ কোনফালেদি পাৰ হ'ব। চ' এনেকৈ হ'লে ৰুলছবোৰ ভাইলেট হৈ থাকে ন। চ' এই বস্তুটোৰ ওপৰত যাতে ধ্যান দিয়ে মানুহবোৰে, সেইটো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম। বাকী এইটো এটা মানে কামৰ বস্তু, এইবিলাক এনেই দি থৈ দিয়া নাইতো চৰকাৰে। চ' আপোনালোকে এইটো বস্তু চাই চিন্তি চলিব। চ' ফাইনেলি আহি মালিগাঁও পালোঁ। আজি ৰাস্তাটো ক্লিয়াৰ আছে, ট্ৰাফিক বেছি নাই। এনে আপোনাৰ মানডে টিউজডে আপোনাৰ ট্ৰাফিকটো অলপ বেছি থাকে। মানে কি হয়, ফ্ৰাইডে যেতিয়া আপোনালোকৰ অফিচ খতম হয়, ছানডে ছেটাৰডেটো বন্ধ পাই যায়। বন্ধ পাই গ'লে কি হয়, মানুহবোৰে নিজৰ ঘৰে ঘৰে গুচি যায়। আৰু মেক্সিমাম গুৱাহাটীত কাম কৰা আপোনালোকৰ ব্ৰিজৰ সেইটো পাৰৰ পৰা আহে, বুজি পাইছে ন, গুৱাহাটীৰ বাহিৰৰ পৰা আহে বেছিভাগে। চ' বাহিৰৰ পৰা আহিলে কি হয়, মানডে চব ৰিটাৰ্ণ হয়, ৰাতিপুৱা ৰিটাৰ্ণ হ'লে কি হয়, ৰাতিপুৱা 9টা বজাৰ পৰা 12টা 12:30 এটালৈ আপোনালোকৰ মানে গাড়ী সোমাব, মানে এটা মানে গেপেৰে গাড়ী সোমাব নোৱাৰাকৈ আপোনালোকৰ ট্ৰাফিক হৈ থাকে। চ' আজি যিহেতু আজি ফ্ৰাইডে, মানে আজি মানুহবোৰ ৰিটাৰ্ণ হ'ব, চ' আজি ট্ৰাফিকটো অলপ কম আছে, কিন্তু ৰিটাৰ্ণতে চাগে মই ট্ৰাফিকটো অলপ পাম। আৰু মই শুনিছোঁ যে এইখন ব্ৰিজখন বোলে 31 জুলাইত মানে ইনগ্ৰেট কৰিব। নাজানো চৰকাৰে এনেকুৱা এটা ডেট কেনেকৈ ধৰি দিব পাৰে যে 31st আমি এইখন অ'পেনিং কৰিমেই। মানে এখন যদি হৈছে কমপ্লিট, তেতিয়া 31st আপোনালোকে অ'পেনিং কৰক, ঠিকে আছে। যদি হোৱা নাই, আপোনালোকে যদি কাম জল্দি কৰি কিনে যদি এইখন মানে আপোনালোকে ইনগ্ৰেট কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কিন্তু এইটো ভুল কাম। কাৰণ নোহোৱা বস্তুটো আপুনি যদি জল্দি কৰে ন, চ' সেই ব্ৰিজখনত মানে কিমান দূৰ কিমানখিনি ভাল হয় মই নাজানো। চ' মানে লাহে লাহে কৰিলে বেছি ভাল। কাৰণ কি চাওক, এই 2 বছৰকৈ বেছি হ'ল নেকি নাজানো, 2 বছৰটো হৈছে। 2 বছৰ ধৰি যদি আমি জামৰ মাজত যদি জাল্লা খাব, হেৰেছমেণ্ট যদি পাইছোঁ, আৰু 2 মাহ 3 মাহ 4 মাহ কি 6 মাহো যদি আমি হেৰেছমেণ্ট পাওঁ, আমাৰতো একো ক্ষতি নাই ন। চ' ব্ৰিজখন যাতে লাহে লাহে বনাই আপোনালোকে ভাল। চ' আহি কামাখ্যা পাবৰ হ'লোঁ। মানে মই এতিয়াহে গম পাইছোঁ যে ইমান ট্ৰাফিক লাগি কিয় আছে। মানে অম্বুবাচী মেলা চলি আছে কামাখ্যা, চ' সেইকাৰণে ট্ৰাফিকটো বাঢ়ি গৈছে। মই বোলো
কাৰোবাৰ এক্সিডেণ্ট হ'ল নেকি পিছত নাই মানুহবোৰ দেখিহে গম পালোঁ পুলিচবোৰ দেখিহে গম পালোঁ যে ইমান পুলিচ কিয় ইমান মানুহ কিয় ইয়াতে আপোনালোকৰ অম্বুবাচী মেলা চলি আছেতো চ' সেইকাৰণে ইয়াতে ইমান ভিৰ হৈ আছে ট্ৰাফিক চাওক না আপোনালোকে কিমান ট্ৰাফিক হৈছে এইখিনি জেগাত মানে পুলিচ যিমান দিয়ে সিমানে কম পুলিচ দিও কাম নোহোৱা হৈছে দেখা পাইছে ন কিমান ভিৰ এইখিনি জেগাত চাওক গেটখনত চাওক কিমান ভিৰ হৈ আছে এইখিনি জেগাত চ' ফাইনেলি আহি কিনে ফেঞ্চি বজাৰ পালোঁ মানে দোকানখন পোৱা নাই কোনখন দোকানত মই আহিছোঁ অলপ টাইম আছে এইখন পাবলৈ টাইম মানে ধৰক এৰাউণ্ড 200-300 মিটাৰ্ছ চ' মেইন যুদ্ধখন এতিয়াহে আৰম্ভ হ'ব ফেঞ্চি বজাৰত জানেনে মেইন যুদ্ধখন কি ফেঞ্চি বজাৰত হৈছে মেইন যুদ্ধ যদি আপুনি গাড়ী লৈ আহে আৰু পাৰ্কিং এই বস্তুটো পোৱা বহুত মুস্কিল ফেঞ্চি বজাৰৰ দৰে এটা জেগা আৰু আপুনি য'তে য'তে গাড়ী থৈ যাবও নোৱাৰে নহ'লে আপোনালোকৰ ছেকেণ্ডত গাড়ী গায়ব হৈ যাব চ' আপুনি য'ত যোনখন দোকানত আহে তাৰে ওচৰত থোৱাটো মই বেছি প্ৰিফাৰ কৰোঁ মানে যোনখন দোকানত মই আহিছোঁ এইখন দোকানৰ ওচৰত মই বেছি প্ৰিফাৰ কৰোঁ চ' আগলৈ যাই চাওঁ পাৰ্কিং আছে নে নাই আৰু দেখিছে ফুল একদম পাৰ্কিং ফুল হৈ আছে চ' বাইকখন ইয়াতে থ'ব লাগিব আগলৈ আশা কৰি আপুনি যাব নোৱাৰে পাৰ্কিং পাব বুলি অঁ ঠিক আছে চ' আহি পালোঁ ক'লে যে লকটো খুলি কিনে যাব লকটো মাৰা নাথাকিবনে ৰিচিপ্ট আহি কিনে দিলে হ'বনে ঠিক আছে ছেফ আছে গাড়ী যিহেতু ইয়াতে ৰিচিপ্ট কাটি কিনে দিব চ' বেছি মই টেনশ্যন নলওঁ এতিয়া যাই থাকোঁ ব'লক দোকানখনলৈ চ' ফাইনেলি মই আহি কিনে দোকানখন পালোঁ কিন্তু ইয়াতে ভিৰ বহুত চাব নেকি চ' গাইজ ফাইনেলি কামখিনি খতম কৰি ওলাই দিলোঁ ফেঞ্চি বজাৰৰ পৰা চ' গাইজ দেখা পাইছে ফিউল আপটো কৰি ল'লোঁ চ' দেখা পাই আছে আপোনালোকে মিটাৰটো ফুল টেংক হৈ আছে বেলেগ ফিল এটা হৈ থাকে ফুল টেংক হৈ থাকিলে গাড়ীখন আৰু মই সদায় গাড়ীত তেল ভৰালে ফুল টেংকে কৰোঁ কাৰণ কি ক'ত কেতিয়া ইমাৰ্জেঞ্চি কেছত ওলাই যাব লাগে একো ঠিক নাথাকে ন আৰু সদায় মই পাৱাৰ তেলটো ভৰাওঁ পাৱাৰ তেলটো ভৰালে মানে আপোনাৰ গাড়ীখন মানে ভালে থাকে প্ৰাইচটো বেছি হয় পাৱাৰ তেলৰ মানুহে ভাবে চাগে প্ৰাইচটো বেছি হয় নাই প্ৰাইচটো বেছি হয় ঠিকেই আছে গাড়ীখনো ভালে থাকে আৰু প্লাছ আপোনাৰ মাইলেজটোও বেছি পায় চ' বন্ধুসকল ঘৰ যাওঁতে দেৰিয়ে হ'ল আচলতে মোৰ মানে এটা কাম এটা আছিলে লাল গণেশত চ' সেই কামটো কৰি কিনে ওলোৱালৈ দেখাই পেলাই আপোনালোকে আন্ধাৰ হৈ গ'ল চ' আজি এই ব্লগটো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে নেক্সট ভিডিঅ' মোৰ আহিলে আপোনালোকে ইনষ্টেণ্ট মোৰ ন'টিফিকেশ্যনটো পাই যায় তেতিয়ালৈ ধন্যবাদ ৰাখিছোঁ জয় অসম